Hello friends, আপোনালোকে চাই আছে মোৰ চেনেল টেকনিক্যাল নলেজ ইন এছএমইজ আৰু আজি আমি আলোচনা কৰিম যে হোৱাটছআপৰ টু ষ্টেপ ভেৰিফিকেশ্যন কি হয় আৰু এইটো কেনেকৈ এক্টিভেট কৰিব পাৰি। ফাৰ্ষ্ট আপোনালোকক মই জনাই আছোঁ যে হোৱাটছআপৰ টু ষ্টেপ ভেৰিফিকেশ্যনটো কি হয়। ঠিক আছে, আমি যেনেকৈ ফেচবুকত বা আপোনাৰ টুইটাৰ হওক বা ইনষ্টাগ্ৰাম হওক আমাৰ এটা পাছৱৰ্ড থাকে যে পাছৱৰ্ডটো এণ্টাৰ কৰাৰ পিছতহে আমি একাউণ্টটো লগ ইন কৰিব পাৰোঁ। ঠিক আছে, কিন্তু হোৱাটছআপত এনেকুৱা কোনো ধৰণৰ পাছৱৰ্ড নাথাকে। অৰ্থাৎ আপোনাৰ চিমখন যদি কেতিয়াবা হেৰাই ধৰক কোনোবাই পালে, চিমখন পোৱাৰ লগে লগে আপোনাৰ সেই হোৱাটছআপটো তেওঁ চলাব পাৰে আৰু তেতিয়া আপোনাৰ তাত যিটো হোৱাটছআপ চলি আছিলে সেই নম্বৰ আপোনাৰ তাত বন্ধ হৈ যাব। ঠিক আছে, গতিকে আপোনাৰ চিমখন কোনোবাই পালেও যাতে হোৱাটছআপটো চলাব নোৱাৰে, ঠিক আছে, এটা পাছৱৰ্ড লাগিব। ঠিক আছে, আপোনাৰ চিমখন পালে হোৱাটছআপটো চলাবৰ সময়ত এটা পাছৱৰ্ড লাগিব আৰু এই প্ৰচেছটো হৈছে টু ষ্টেপ ভেৰিফিকেশ্যন বুলি কোৱা হয়। মানে আপোনাৰ চিমখন কোনোবাই পালেও পাছৱৰ্ডটো নোহোৱাকৈ হোৱাটছআপটো অ'পেন কৰিব নোৱাৰিব বা আপোনাৰ তাতো কেতিয়াবা মাজে সময়ে হয়তো এইটো পাছৱৰ্ড বিচাৰিব পাৰে। 6 ডিজিট পাছৱৰ্ড এটা আপোনাৰ মৰ্জিমতে থ'লেই হ'ল। তাৰপিছত আপোনাৰ এইটো এটা চিকিউৰিটি লক, ধৰক চিকিউৰিটিত লক হৈ থাকিব। ঠিক আছে, এতিয়া আমি যাম যে এই টু ষ্টেপ ভেৰিফিকেশ্যনটো কেনেকৈ এক্টিভেট কৰিব লাগে। ঠিক আছে, তাৰ কাৰণে মই মোৰ হোৱাটছআপটো অ'পেন কৰিছোঁ আৰু ইয়াত আপুনি যাব থ্ৰী ডটত গৈ আপুনি ছেটিংছত যাব। ছেটিংছত গৈ আপুনি একাউণ্ট যিটো অপশ্যন আছে একাউণ্টটো যাব, গৈ আপুনি ইয়াত আপুনি টু ষ্টেপ ভেৰিফিকেশ্যন বুলি 3rd নম্বৰ অপশ্যনত লিখা আছে। ঠিক আছে, টু ষ্টেপ ভেৰিফিকেশ্যন ক্লিক কৰিব। তাৰপিছত আপুনি ইনেবল বুলি পাব, ইয়াত ইনেবলত ক্লিক কৰিব। আপোনাৰ যিটো পাছৱৰ্ড হয়, আপুনি যিটো পাছৱৰ্ড থ'ব বিচাৰে হোৱাটছআপৰ কাৰণে সেইটো ক্লিক কৰিব, এণ্টাৰ কৰিব। কনফাৰ্ম ইয়'ৰ পাছক'ড বুলি আহিব, তাত আপুনি আকৌ এণ্টাৰ কৰিব। এতিয়া আপোনাৰ ইমেইল আইডি বিচাৰিব, যিটো আপুনি কেতিয়াবা যদি আপুনি পাছৱৰ্ডটো পাহৰে তেতিয়াহ'লে আপুনি ইয়াৰ থ্ৰুৰে আপুনি ৰিছেট কৰিব পাৰিব। ঠিক আছে, এতিয়া মই মোৰ ইমেইল আইডিটো এণ্টাৰ কৰি আছোঁ। অ'কে, কনফাৰ্ম ইয়'ৰ ইমেইল এড্ৰেছ, মই আকৌ একবাৰ মোৰ ইমেইল আইডিটো এণ্টাৰ কৰি আছোঁ। অ'কে, ছেভ। অ'কে, ডান। এতিয়া মোৰ হোৱাটছআপৰ টু ষ্টেপ ভেৰিফিকেশ্যনটো ইনেবল হৈ গ'ল। আপুনি বিচাৰিলে ডিচেবল কৰিব পাৰে, চেঞ্জ কৰিব পাৰে ক'ডটো বা আপোনাৰ ইমেইল এড্ৰেছটো চেঞ্জ কৰিব পাৰে। ঠিক আছে, আৰু আজি মই আপোনালোকৰ পৰা বিদায় লৈছোঁ। আকৌ এনেকুৱা নতুন প্ৰচেছ লৈ নতুন ভিডিঅ' লৈ মই আপোনালোকৰ ওচৰলৈ আকৌ আহিম। চ' চাই থাকিব মোৰ চেনেল আৰু ছাবস্ক্ৰাইব কৰিব বা লাইক কৰিব নাপাহৰিব।